নমস্কাৰ মোৰ চেনেল সুমন মেকঅভাৰ এণ্ড লাইফষ্টাইলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ জনাইছোঁ স্বাগতম। ভিডিঅ'টো বনাম বুলি একেবাৰে ভবা নাছিলোঁ, কিন্তু মানুহবিলাকৰ পৰিস্থিতি পৰিৱেশ চাই মই ভাবিলোঁ যে ভিডিঅ'টো বনাওঁ, আপোনালোককো দেখাওঁ। হয়তো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বা পিছলৈ কি বা ৰূপ লয় সেইটো নাজানো, কিন্তু এতিয়া মই যিখিনি দেখি আছোঁ দেখি আছোঁ আজিৰ দিনটো মই পৰিস্থিতিটো দেখি ঘৰৰ পৰা ওলাবলৈ মন নগ'লে, পাৰ্লাৰলৈ যোৱা নহ'লে, গতিকে বলকচোন এবাৰ চাই আহোঁ সেই মানুহখিনিয়ে কেনেকৈ আছে, কি কৰিছে। মই বেলেগত ক'তো দেখাবলৈ নাযাওঁ, মোক ঘৰৰ কাষৰ মানুহখিনিকে দেখাবলৈ যাওঁ, বলক। প্ৰথম মই ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। এয়া মই ঘৰৰ পৰা ৰাস্তালৈ উঠি আহিছোঁ আৰু আপোনালোকে দেখিছে ৰাস্তা আৰু পানী কিমান ডিফাৰেঞ্চত আছে, কিমান আছে, প্ৰায় এহাতমান দূৰত্বত আছে পানীখিনি ৰাস্তাৰ পৰা। এয়া ৰাস্তাত চব মানুহ ওলাই আহিছে, কোনো ঘৰৰ ভিতৰত থাকিবলৈ পৰা নাই। এয়া মানুহৰ ঘৰ এয়া ডুব গৈছেগৈ, এইফালে মানুহৰ ঘৰ ডুব গৈ এইফালে পানী আহি গৈছে। এই ৰাস্তাত উঠিব আৰু এয়া অলপ বাকী আছে, একদম চুপচুপীয়া হৈ আছে ৰাস্তাৰ সৈতে, পানীত উঠি যাবগৈ। এইটো ঘৰটোতো পুৰাই পানীত ডুব গ'ল। এইখিনি পালেহি আৰু অকণমান বাকী আছে। ভগৱান, এইখন হৈছে ৰহাৰ বজাৰ আৰু গড়মাৰী সংযোগী দলং। এফালে গৈ আমি চাপৰমুখ ওলাবগৈ পাৰোঁ। এই দলংখনৰ অৱস্থা একেবাৰে বেয়া। দলংখনৰ লগত পানী পুৰা সমানে সমানে গৈ আছে, দলংখনত চুই গৈ আছে পানী। য'ত আগতে চাবলৈ গ'লে আপোনাৰ দলঙৰ পৰা পানী বহুত তলত থাকে, এতিয়া দলং আৰু পানী একে লেভেলত আছে। চাওক ইয়াত ঠেকা খাই গৈ আছে পানীবোৰ, ওপৰলৈ গৈ আছে গম পাইছনে? ৰাস্তাত আছে, ঘৰত সোমাই গ'ল। এয়া বস্তু অলপ স্কুটি চম্ভালি বস্তু কিন্তু অকণমান হেৰি কথা, স্কুটিখন ল'লে কি হ'ব কচোন বাৰু। লৈ আহিছোঁ ছাগলীকেইটা, গোটেই পানী হৈ গ'ল ন। এয়া গোটেই ঘৰত পানী সোমাই গ'ল, থাকিবলৈ একেবাৰে নোৱাৰে। ৰাস্তাত আহি পেলাই গোটেই বাচন বৰ্তন যিমান বস্তু আছে চব ৰাস্তালৈ লৈ আহিছে। ৰাস্তাতে আছেহি মানুহবিলাক। নদীৰ শব্দ শুনিয়ে বহুত ভয় লাগিছে। এইখিনি জেগা বহুত বেছি ভয় লাগিছে মোৰ, ইমান শব্দ। এইখন হৈছে ৰহাৰ পৰা ৰহাচকী যাওঁতে যিখন ৰেল দলং পাই যায়, সেইখন ৰেল দলঙৰ শব্দ। ইমানেই ঢৌ হৈছে, ইমান স্পীডত পানী আহিছে, আপোনালোকে দেখিছেনে ভিডিঅ'টোত ভালকৈ? মই জুম কৰি দেখাইছোঁ অকণমান, কিন্তু বহুত বেছি শব্দ সেইখিনি। ডাঙৰ দেই, সাঁতুৰিব কৰিব নাজানো। তাৰপৰা এই কণমানি জীৱকেইটা কি বিলাই, ৰাতিলৈকে ভিতৰতে আহি যাব নেকি ন? আৰু অকণমান আছে। মাছ আহিছে জানো? আহিছে নেকি? দে দাংচোন মাছ চাওঁ।
আপোনালোকে পৰিৱেশটো দেখিলে মই জাষ্ট আহি ঘৰ পাইছোঁহি আৰু পৰিৱেশটো দেখিলে মানুহবিলাকে কেনেকৈ আছে ৰাস্তাত আহি গৈছে ৰাস্তাতে ঘৰ বনাই লৈছে মানে টেম্পৰেৰীকৈ ঘৰ বনাই লৈছে বস্তুবিলাক কিছুমানৰ সোমোৱাই আছে ঘৰত আৰু কিছুমানৰ হয়তো ওলোৱাই আনিছে যিখিনি দৰকাৰী বস্তু সেইখিনি উলিয়াই আনিছে আৰু বহুতৰ দৰকাৰী বস্তু ৰৈ গৈছে আৰু দেখিছে আমাৰ ৰেল লাইনৰ ওচৰত ৰহা চকীৰ যিটো ৰহা চাৰিআলিৰ পৰা ৰেল লাইনৰ ওচৰত যিটো ৰাস্তা হয় তাত এতিয়া আৰু অলপ বাকী আছে পানীটো চুপচুপীয়া হৈ আছে কোন সময়ত এফালে আহি যায় ঠিক নাই এফালে অহাৰ পিছত ৰহা চাৰিআলি বাচিব যে আশা নাই আৰু বাকী মোৰ ঘৰৰ সন্মুখত দেখিলে মোৰ ঘৰৰ সন্মুখত আৰু এহাতমান বাকী আছে এহাতমানৰ পিছত হয়তো আজি ৰাতি মানে কি পৰিস্থিতি হয় সেইটো নাজানো বিশেষ একো পেকিং কৰা নাই কাৰণ আমাৰ ভেটিটো বহুত চাপৰ কাৰণ ভেটিটো চাপৰ কিয় ৰাস্তা বহুত ওখ হৈ গ'ল 2004 চনৰ বানপানীৰ পিছতে ৰাস্তাটো অলপমান ওখ কৰি দিলে বহুত ওখ অলপমান বহুত ওখ মানে আমাৰ ঘৰৰ আধাৰ লেভেলত ৰাস্তাটো আছে আৰু বৰ্তমান পানী আছে আমাৰ ঘৰতকৈ ওপৰত গতিকে কি হয় নাজানো আৰু মোৰ ঘৰৰ ফ্ৰণ্টত যিটো ৰাস্তা হয় সেই ৰাস্তাৰ তলৰ ফালৰ পৰা খহি আহিছে আৰু ৰাস্তাটো দবি গৈছেগৈ নদীৰ ফাললৈ দবি গৈছেগৈ তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে আমি ভালে কুশলে থাকোঁ ভিডিঅ'টো চাব আৰু সকলোৰে বাবে এবাৰ প্ৰাৰ্থনা কৰিব